নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ স্বামী বিবেকানন্দৰ 10টা অমৃতবাণী। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। দুৰ্বলতাক কেতিয়াও ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈ নিদিবা। এদিনো যদি আপোনাৰ সমস্যা অহা নাই তেনেহ'লে সুনিশ্চিত যে আপুনি ভুল পথে গতি কৰিছে। কেৱল সেইজনেই জীয়াই থাকে যিজনে কেৱল আনৰ বাবে জীয়াই থাকে। উঠা আৰু জাগ্ৰত হোৱা যেতিয়ালৈ তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। যিজনে এই জনমতে মুক্তি লাভ কৰিব বিচাৰে তেন্তে তেওঁ এই জনমতেই 1000 বছৰৰ কাম কৰিব লাগিব। আমি সেইজনেই যাক আমাৰ চিন্তাধাৰাই সৃষ্টি কৰিছে। গতিকে মনত ৰাখিব যে আপুনি কি ভাবিছে। অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে। সত্যৰ কাৰণে সকলো ত্যাগ কৰিব কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। যি সত্য তাক নিৰ্ভয়ে সমাজৰ আগত কোৱা। এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। যিজনে তোমাক সহায় কৰে সেইজনক কেতিয়াও পাহৰি নাযাবা। যিজনে তোমাক ভাল পায় সেইজনক কেতিয়াও ঘৃণা নকৰিবা। যিজনে তোমাক বিশ্বাস কৰে সেইজনক কেতিয়াও নঠগিবা। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে শেষ হ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ।